আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছোঁ। বাবাৰ ভক্তিৰ ফলত কি ফল পোৱা যায়? নাৰদে ব্ৰহ্মদেৱক প্ৰশ্ন সুধিলে, হে পিতামহ, যিজন ব্যক্তিয়ে সঁচা হৃদয়েৰে শিৱ বাবাক ভজে, তেওঁৰ গুণগান কৰে, তেওঁৰ জীৱনটো কেনেকুৱা হয় আৰু তেওঁ কি ফল পায়? ব্ৰহ্মদেৱে ক'লে, যিজন ব্যক্তি বাবাৰ সঁচা ভক্ত হয়, তেওঁ সংসাৰত থাকিও নথকাৰ নিচিনা থাকে, অৰ্থাৎ সংসাৰৰ পৰা ওপৰত উঠি যায়। ব্ৰহ্মদেৱে আকৌ ক'লে, শিৱ ভক্তৰ 4টা মুখ্য ৰূপ আছে। প্ৰথমটো হ'ল সংখ্যা ভক্তি। যিজন ব্যক্তিয়ে জ্ঞান আৰু বিবেকৰ দ্বাৰা বাবাৰ ভক্তি কৰে, তেওঁ এই ভাগত পৰে। দ্বিতীয়টো যোগ ভক্তি। এই ভক্তিত মন আৰু প্ৰাণ বাবাৰ চৰণত স্থিৰ ৰাখিব লাগিব। তৃতীয়টো কৰ্ম ভক্তি। বাবাৰ বাবে নিষ্কাম সেৱা আৰু সৎ কৰ্ম কৰা। আৰু চতুৰ্থতে শ্ৰদ্ধা ভক্তি। ভাৱ আৰু শ্ৰদ্ধাৰ দ্বাৰা বাবাক পূজা কৰা, বাবাক মনত কৰা। এই আটাইৰ ভিতৰতে শ্ৰেষ্ঠ হৈছে শ্ৰদ্ধা ভক্তি, যি প্ৰেম আৰু সমৰ্পণৰ দ্বাৰা কৰা হয়। ব্ৰহ্মদেৱে আকৌ ক'লে, বাবাৰ ভক্ত সেইজনেই যিয়ে সকলোৰে হৃদয়তে বাবাক দেখে। না সেইজন ব্যক্তিয়ে কাৰোবাক বেয়া পায়, না দিখাবা কৰে। সেইজন ব্যক্তিৰ জীৱন শান্ত হয়, না জয়ক লৈ অহংকাৰ কৰে, নে পৰাজয়ক লৈ দুখত বিচলিত হয়। সেইজন ব্যক্তিয়ে প্ৰতিটো ক্ষণত বাবাক স্মৰণ কৰে। ওম নমঃ শিৱায় সেইজন ব্যক্তিৰ জীৱৰ জীয়াৰ মন্ত্ৰ হৈ পৰে। যিজন মনুষ্যই শিৱ বাবাক নিষ্ঠা ভক্তি কৰে, তেওঁৰ অন্তৰাত্মা শুদ্ধ হয়, পাপৰ নাশ হয়, জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্তি পায় আৰু শেষত বাবাৰ অনন্ত দৰ্শন পায়। যিজন ব্যক্তিয়ে সঁচা হৃদয়েৰে বাবাৰ পবিত্ৰ নাম লয়, তেওঁৰ হৃদয়ত বাবা স্বয়ং বাস কৰে। ব্ৰহ্মদেৱে আকৌ ক'লে, যিজন ব্যক্তিয়ে শিৱপুৰাণ শ্ৰদ্ধাৰ সৈতে শুনে আৰু আনকো শুনায়, তেওঁ বাবাৰ কৃপাৰ পাত্ৰ হয়। এয়া কেৱল কথা বা কাহিনী নহয়, এয়া আধ্যাত্মিক উদ্যানৰ মাৰ্গ। এয়া ভালদৰে শুনিলে মন পবিত্ৰ হয় আৰু জীৱনত এক আধ্যাত্মিক উৰ্জা জাগৃত হয়। শিৱ ভক্তি কেৱল এক সাধন নহয়, এয়া জীৱন জীয়াৰ মাৰ্গ। যিজন ব্যক্তিয়ে মন, কৰ্ম আৰু বচনৰ দ্বাৰা বাবাক বিচাৰে, বাবাৰ চৰণত লিপ্ত হয়, তেওঁ না সংসাৰৰ বন্ধনত পৰে, না সংসাৰে বান্ধি ৰাখিব পাৰে, না কালে ৰখাব পাৰে। তো প্ৰিয় আত্মাসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু এই শিৱ ভক্তিৰ যাত্ৰাত মোৰ লগত সংযুক্ত হৈ থাকিব। মই শ্ৰী বৰচামাই আকৌ এক নতুন অধ্যায়ৰ সৈতে আপোনালোকক লগ পাম। জয় শিৱ শক্তি।